নমস্কাৰ আপোনালোকে চাই আছে দ্য ফ্ৰাইড ৱৰ্ল্ড বৰ্তমান অষ্ট্ৰেলিয়াত চলি থকা টি20 ৱৰ্ল্ড কাপৰ এখন মেচত ভাৰতে জিম্বাবুৱেক হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে সূৰ্য কুমাৰ যাদৱৰ দুৰ্দান্ত বেটিঙৰ ফলত ভাৰতে এই মেচখনত জয়লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ জিম্বাবুৱেৰ লগত চলা মেচখনত অন্তিম অভাৰত মৰা এটা ছিক্সে সমগ্ৰ ক্ৰিকেট জগতত খলকনি তুলিছে অফ ষ্টাম্পৰ একেবাৰে বাহিৰত থকা এটা বলত লেগ সাইডে ছিক্স মাৰি সূৰ্য কুমাৰ যাদৱে সকলো ক্ৰিকেট প্ৰেমিক আচৰিত কৰি তুলিছে বৰ্তমান 360 ডিগ্ৰী আৰু স্কাই নামেৰে জনাজাত এই খেলুৱৈগৰাকীক লৈ অহা 10 নৱেম্বৰত হ'ব লগা ছেমিফাইনেল মেচখনৰ বাবে ইংলেণ্ডৰ বলাৰসকল বিপাঙত পৰিছে ইংলেণ্ডৰ ফাষ্ট বলাৰসকলে সঘনাই সূৰ্য কুমাৰ যাদৱৰ খেলৰ ভিডিঅ' ফুটেজসমূহ চাই তেওঁক আউট কৰাৰ বেহু ৰচনা কৰিছে যদিও ফাষ্ট বলাৰসকলে ক'ত বল পেলাব তাক লৈ গভীৰ সমস্যাত পৰিছে কিয়নো 360 ডিগ্ৰী ৰূপে জনাজাত খেলুৱৈগৰাকীয়ে খেলপথাৰৰ চাৰিওফালে বল মাৰিব পৰাৰ ক্ষমতা আছে বিশেষকৈ বেগী বলাৰসকলৰ বলত তেওঁ মৰা অকল্পনীয় শ্বটবোৰে ইংলেণ্ডৰ বলাৰসকলক বিপাঙত পেলাইছে ধন্যবাদ